বহুজন মানুহে বহুজন বিশ্বাসী বহুজন পাষ্টৰে এই বিষয়টো ইমান দৰে দেখি পোৱা নাযায় একচুয়ালি বাইকো স্পষ্টভাৱে আমি শিকাই বাইবেলে কৈছে মই ঢেকেলতা তোমালোক ঢাল এটা ডালৰ লগত আমাৰ তুলনা কৰা হৈছে এখানে প্ৰিয় মই কৈছো যিসকলে যীশু খ্ৰীষ্টক গ্ৰহণ কৰিলে যিসকলে প্ৰভু যীশু খ্ৰীষ্টক নিজৰ জীৱনত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলে যিসকলে পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকে বাপ্তাইস্মা ল'লে আৰু ঈশ্বৰৰ বাক্য অনুসাৰে এই বাইবেলৰ অনুসাৰে যিসকলে জীৱন যাপন কৰিলে সো ঈশ্বৰৰ বাক্য আৰু যীশু খ্ৰীষ্ট ইয়াত কৈছে তোমালোক ডাল এটা ৰেসপন্সিবিলিটি অফ ডাল যেটো ডালৰ কিছুমান দায়িত্ব আছে গুণাগুণ আছে কোৱালিটিজ আছে এই ডালৰ কাম কি আছে সময়মতে তে ফুল ফুলিব লাগিব সময়মতে ফল ধৰিব লাগিব সময়মতে তে পাত দিব লাগিব আৰু সময়মতে তে মানুহক চাহ দিব লাগিব এই ডালত কি কৰে গছৰ ডালত প্ৰকৃতাৰ্থে কি কৰে গছৰ ডালত প্ৰকৃতাৰ্থে মানুহে গছৰ যত ডাল বেছি থাকে তাত পাতো বেছি থাকে আৰু যত পাত বেছি থাকে গছৰ পাত বেছি থাকে তাত কি থাকে তাত চাও বেছি ডাঠ হয় গতিকে গৰম দিনত পৰা আমি দেখিবলৈ পাওঁ যে পথাৰত অন্যান্য কিছুমান জেগাবিলাকত গছৰ পাতৰ তলত কি মানুহে জিৰণি লয় কিয়ৰ কাৰণে জিৰণি লয় ঠাণ্ডা বতৰৰ কাৰণে ঠাণ্ডাৰ কাৰণে দেহাটো ঠাণ্ডা হ'বৰ কাৰণে চাৰ কাৰণে তাৰ গছৰ তলত মানুহে বহে আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পশু পক্ষী ইত্যাদি গছৰ ডালত বসবাস কৰে যত পাত বেছি থাকে তাত চৰাই চিৰিকটিয়ে কি কৰে বাহ সাজে যত গছৰ ডাল বেছি হয় তাত বিভিন্ন ধৰণৰ গছৰ ওপৰত থকা পশু যেনেকৈ ফৰ এক্সাম্পল কেৰেকেটুৱা নেউল ইত্যাদি এনে কিছুমান পশু তাত মানে জীৱন যাপন কৰে সো খ্ৰীষ্টিয়ান জীৱনত ডাল মষ্ট ইম্পৰ্টেণ্ট আছে এটা ডাঙৰ দায়িত্ব আছে আমি ভাবিছিলোঁ প্ৰভু আমাৰ জীৱনত একো নাই ইমান বছৰ আমি খ্ৰীষ্টিয়ান হ'লো যীশু খ্ৰীষ্টক পালোঁ ত্ৰাণকৰ্তা হিচাপে জীৱনত গ্ৰহণ কৰিলোঁ আমি গীৰ্জা গৈ আছোঁ প্ৰাৰ্থনা কৰি আছোঁ ঈশ্বৰৰ বাক্য শুনো বাছ আমি ভাবিছিলোঁ ইমানেই আমাৰ দায়িত্ব বাট ইয়াত আৰু এটা দায়িত্ব আপোনাক দিয়া হৈছে আৰু এয়া দায়িত্ব হৈছে আপুনি এটা ডাল হালেলুয়া সো আমি এটা গম পালোঁ আমাৰ এটা দায়িত্ব ডাঙৰ দায়িত্ব এটা আছে আমি একোটা ডাল হয় ডাল সময়মতে ফল ফুলিব লাগিব সময়মতে গছৰ পাত দিব লাগিব নহলে এই ডালটো মানুহে কাটি দিব ফল যদি নিদিয়ে ফুল নুফুলে পাত নাথাকে মানুহে তাক কাটিব মানে তাক কাটি দিব কাৰণ এনে ফালটোত এনে জেগা ব্লক হৈ থকাতকৈ তাক কাটি পেলাই নতুন গছ ৰুই দিব সো এখানে আমি নৰ্মেল সাধাৰণ জেনেৰেল মানুহ নহয় হয় মানুহৰ দৃষ্টিত আমাৰ জীৱন একো নাথাকিব পাৰে উই হেভ নো গুড কোৱালিফাইড আমাৰ ভাল চাৰ্টিফিকেট নাথাকিব পাৰে ভাল শিক্ষাবিদ নহ'ব পাৰে সাইন্টিষ্ট নহ'ব পাৰে ডক্টৰ ইঞ্জিনিয়াৰ এইটোতো বহুত দূৰৰ কথা নৰ্মেলি মানুহ যেনেকৈ পৃথিৱীৰ মানুহে জীৱন যাপন কৰিছে তেনেকৈ চলিব নোৱাৰা এজন ব্যক্তিও নহ'ব পাৰে কিন্তু আমি হেকুটা ঈশ্বৰৰ দৃষ্টিত ডাল হয় ঈশ্বৰৰ দৃষ্টিত বহুমূল্য হয় এই পবিত্ৰ শাস্ত্ৰ বাইবেলে আমাক কি কয় আমি হেকুটা ঈশ্বৰৰ দৃষ্টিত বহুমূল্য হয় মানুহৰ দৃষ্টিত আপুনি বগা কোলা কটীয়া মটীয়া অৰু ল' কাষ্ট আই কাষ্ট হ'ব পাৰে আপোনাৰ জাতি এনেকা তেনেকা ডেৰ কিছু কথা হ'ব পাৰে বাট ঈশ্বৰৰ দৃষ্টিত ন' পাৰ্চেলিটিজ ঈশ্বৰৰ ক্ষেত্ৰত পাৰ্চেলিটিজ কোনো নাই পক্ষপাত তাত একো নাই মই যি আছোঁ ঈশ্বৰে যি অভিজ্ঞতা মোক দিছে যি এক্সপিৰিয়েঞ্চ ঈশ্বৰে মোক দিছে যি বৰদান ঈশ্বৰে মোক গিফ্ট মোক দিছে এয়া মোৰ কাৰণে যথেষ্ট আৰু এই কথা সদায় আপুনি ধীৰভাৱে হৃদয়ত ৰাখি পেলাই আগবাঢ়ি যাব লাগিব আপুনি যদি ভয় কৰে আপোনাক কুকুৰে ভয় কৰাব আপুনি যদি দুৰ্বল হয় এই দুৰ্বল শয়তানে আপোনাক সমস্যা ডালি দিব সমস্যা পেলাব এইটো কাৰণে যিমানে পৰিস্থিতি আহিলে দুখ আহিলে বেমাৰ আহিলে সংকট আহিলে বেয়া সমস্যা আহিলে আপুনি টেনশ্যন ল'ব নালাগে ঈশ্বৰ আপোনাৰ লগত আছে আৰু আপুনি হেকুটা ডাল হয় হালেলুয়া সো আপোনাৰ এটা অভিজ্ঞতা আছে এই অভিজ্ঞতা এই জ্ঞানক লৈ পেলাই আপুনি আগবাঢ়ক কোনে আপোনাক বাধা দিব নোৱাৰে আপোনাৰ এডুকেশ্যন আপোনাৰ শিক্ষা আপোনাৰ অভিজ্ঞতা কোনেও ৰখাব নোৱাৰে হালেলুয়া গতিকে ঈশ্বৰে মানুহৰ জীৱনত হেকুটা বৰদান দিছে কিন্তু আত্মা হেক বুলি কৈছে সেইকাৰণে আমাৰ জীৱনত বহু কিছুমান বৰদান আছে মানুহ সেইটো কোৱালিটিটো গম পোৱা নাযায় মানুহ কিছুমান বহু চাৰ্চত বহু বিশ্বাসী বহু পাষ্টৰ এনেকৈ ডাউট হয় মোৰ জীৱনত একো নাই ঈশ্বৰে মোক একো কোৱালিটি দিয়া নাই না মই ভাল গান গাব জানো মই ভাল প্ৰচাৰ কৰিব পাৰোঁ মানে কি মই ইংলিছত কি বুলি ক'ব মানে ইংলিছত ভাল স্পিকিঙো নাজানো সো নিজকে আমি কি হ'ল ডাউট নিজকে কমজোৰি নিজকে এটা শক্তিহীন অনুভৱ কৰোঁ বাট বাইবেল ছেইড আমি এটা ডাল হয় এনে নহয় হালেলুয়া সো এটা জেনেৰেল মই এটা কাহিনী মই আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ প্ৰেজ দ্য লৰ্ড শুনিবনে অ'কে ইণ্টাৰেষ্টিং
এটা দুখীয়া নাহৰীয়া আছিল হালেলুয়া এজন দুখীয়া নাহৰীয়া এজন ব্যক্তি আছিল তেওঁ নাও চলায় নাও বায় এনে এটা নদী আছিল তাত নাও বায় ইপাৰৰ মানুহে ইপাৰলৈ পাৰ হৈ ইপাৰৰ মানুহে ইপাৰলৈ পাৰ হৈ এনেকৈ তেওঁ পাৰ কৰাই দিনত এজন মানুহত 1 টকা 2 টকা এনেকৈ ইনকাম কৰি তেওঁ দিনত 20 টকা 30 টকা পায় চ' তেওঁৰ জীৱন তেওঁৰ পৰিয়াল তেওঁ এনেকৈ চলাই আছিল হালেলুয়া তেওঁ বহুত দুখীয়া একো নাছিল সৰু এটা পজা ঘৰ আছিল আৰু তেওঁ দিনত নাও চলাই 20-30 টকা পায় তেওঁ নিজৰ ল'ৰা ছোৱালী যেনে তেনে এবেলা হেমতি খাবলৈ তেওঁ পাৰিছিল এনে অৱস্থাত তেওঁ নাও চলাই নাও বাই থাকোঁতে এজন ডাঙৰ চাইণ্টিষ্ট ডাঙৰ এটা মেনেজাৰে তেওঁ নদীৰ ওচৰত উপস্থিত হ'ল আৰু তেওঁ মেনেজাৰে এটা উদ্দেশ্য আছিল তেওঁ অহাৰ তেওঁ মেনেজাৰে ভাবিছিল যে নদীৰ ইপাৰত এটা ডাঙৰ বটলৰ কোম্পানীতে খুলিব নদীৰ ইপাৰত এটা বটলৰ কোম্পানী খুলিব তাত পেকেজিং হ'ব আৰু এই বটলৰ পানীখিনি তেওঁলোকে বিক্ৰী কৰি বহু টকা ধন ঘটিব তো তেনে মকসদ তেনেকৈ এটা পাৰ্পাছত এটা ডাঙৰ ইঞ্জিনিয়াৰ চাইণ্টিষ্টে আহিলে আহি তেওঁ ভাবিলে নদীৰ পাৰতো গাড়ী নাযায় তেওঁ 4-wheeler লৈ আনিছে ডাঙৰ স্কৰ্পিঅ ডাঙৰ গাড়ী লৈ আনিছে তো সাৰ্ভে কৰিবৰ কাৰণে জেগাটো চাবৰ কাৰণে আহিছিলে কিন্তু নদী আছে কেনেকৈ পাৰ কৰিম তো তেওঁ ভাবিলে নাওত উঠি গুচি যাম নাওত উঠি পাৰ হৈ যাম তো তেওঁ নাওত উঠিলে আৰু তেওঁ নাওত উঠি নাহৰীয়াজনে তাক পাৰ কৰি আছে আৰু এই সাইণ্টিষ্ট ইঞ্জিনিয়াৰিঙে নাহৰীয়াক সুধিছে ককাই আপুনি এনেকৈ নাহু বাই মানে মানুহক ইপাৰৰ পৰা ইপাৰ পাৰাপাৰি কৰি কিমান টকা দিনত উপাৰ্জন কৰে তো নাহৰীয়া ক'লে বেছি নহয় এনে 10-20 টকা কেতিয়াবা 30 টকা তো সাইণ্টিষ্টজনে আহিলে মুস্কুৰাই আহিলে আৰু ক'লে আপুনি কেতিয়া ইংলিছ ক'ব জানানে তো মই ইংলিছ ক'ব নাজানো তাতো সাইণ্টিষ্ট ইঞ্জিনিয়াৰিঙে আহিলে তাক তুচ্ছ কৰিছে তাক নিচ কৰিছে অ'কে আৰু সুধিছে আপুনি কেতিয়াবা গুৱাহাটী গৈ পাইছেনে ফ্লাইটত ঘূৰি পাইছেনে গাড়ীত গৈ পাইছেনে তো ই নাজানে কৈ আছে নাৱৰীয়াজনে নাজানে এইবিলাক কৰিয়ে পোৱা নাই আমাৰ এইটো সপোনেই নাই তো ডাঙৰ চাইণ্টিষ্ট ইঞ্জিনিয়াৰিংজনে নাৱৰীয়াজনক ক'লে তেতিয়াহ'লে আপোনাৰ জীৱনত একো নাই জীয়াই থাকি কি লাভ আছিল জীৱনত যদি আপুনি গুৱাহাটী চোৱা নাই ফ্লাইটত উঠি পোৱা নাই গাড়ীত উঠি পোৱা নাই ট্ৰেইনত উঠি পোৱা নাই আপোনাৰ জীৱনটো কি আছে জীয়াতকৈ মৰাই বেছি ভাল এনেকৈ কিমান 2 টকা উপাৰ্জন কৰি কষ্টত জীয়াই থাকিব তাক আহিলে তাক তুচ্ছ কৰিলে তাক মানে ঘিণ কৰিছে তো নাহৰীয়াজনে কৈছে ছাৰ কি কৰিম আমাৰ জীৱন এনেকা আপোনালোকৰ নিচিনা হ'ব নোৱাৰিলোঁ তো এনেকৈ কৰি থাকোঁতে নদীখন পাৰ কৰি থাকোঁতে নদীৰ পানীৰ মাজত পাওঁতে এটা ডাঙৰ ধুমুহা বতাহ আহিল অ'কে চ' ধুমুহা বতাহ আহিল আৰু ধুমুহা বতাহ অহাৰ লগে লগে পানী ঢৌ মাৰিবলৈ আৰম্ভ কৰিলে পানীৰ ঢৌত নাও বুৰিবলৈ আৰম্ভ হ'ল নাও ডুব অৱস্থা হ'ল নাওৰ ভিতৰত পানী সোমাল নাও কিয়নো নাও বহু সৰু আছিল যেনে তেনে 2জন ব্যক্তি পাৰ হ'ব পাৰিছিল আৰু নাও ডুব অৱস্থা হ'ল এই সময়ত সাইণ্টিষ্ট আৰু এই ইঞ্জিনিয়াৰিং দুইজনে বহুত মানে ভয় কৰিলে নাওটো দৌৰিলে কি কৰিম কি নকৰিম কিয়নো তেওঁবিলাকে আঁতৰিব জনা নাছিল জীৱনত নাওত উঠিয়ে পোৱা নাছিল তেওঁবিলাকে বহুত ভয় কৰিলে এতিয়া মই মৰি যাম কি কৰিম তো এই সময়ত এই মুহূৰ্তত নাহৰীয়াজনে এই সাইণ্টিষ্ট দুজনক সুধিছে ছাৰ আপুনি আঁতৰিব জানেনে পানীত চ' এই 2জন সাইণ্টিষ্টে ক'লে নাই আমি আঁতৰিব নাজানো জীৱনত আমি নাওত উঠিয়ে পোৱা নাই আপুনি নাওত কেতিয়াবা উঠি পাইছেনে নাই মই নাওত উঠিয়ে পোৱা নাই বুলি সাইণ্টিষ্ট দুজনে কৈছে তেতিয়া এই নাহৰীয়াজনে আহিছে তেতিয়াহ'লে আপোনাৰ জীৱন এতিয়াতো শেষ কিয়নো এতিয়া ধুমুহা বতাহ আহিছে নাও ডুব অৱস্থা হৈ আছে পানীৰ তললৈ গুচি যাব নাও আমি মৰি যাম তেতিয়াহ'লে আপোনাৰ জীৱনটো কি আছে যদি আপুনি আঁতৰিবই নাজানে জীৱনত নাওত উঠিয়ে পোৱা নাই যেনেকা সাইণ্টিষ্টে উত্তৰ দিছিল তেনেকৈ নাহৰীয়াজনে উত্তৰ দিলে তো আজোৰ কৰিলে 2জন সাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ আজোৰ কৰিলে দাদা ককাই যেনে তেনে হ'লে মোক পানীৰ পৰা ধৰ জেগালৈকে মানে ওপৰলৈকে মোক উঠাই দিয়ক মই মৰি যাম পানীৰ তলত মই আঁতৰিব নাজানো জীৱনত মই নাওত উঠি পোৱা নাই এই অৱস্থাত এজন নাহৰীয়াই তাৰ পিঠিত 2জনক উঠাই মেলি আঁতৰি মানে নদীটো পাৰ কৰি ওপৰলৈ ইপাৰলৈ পাৰ কৰি দিলে চাওক এই কাহিনী এটা ষ্টৰীৰ যোগেদি এটা কথা অনুকৰণ কৰক আপুনি সাধাৰণ ইংলিছ নজনা মানুহে গুৱাহাটী আজিলৈকে নেদেখুৱা মানুহজনে গাড়ীত ট্ৰেইনত বাইকত উঠি নোপোৱা এজন ব্যক্তি অসাধাৰণ মানুহে মানে সাধাৰণ মানুহে অ'কে ডাঙৰ ইঞ্জিনিয়াৰ এজনৰ জীৱন বচালে প্ৰেজ দ্য লৰ্ড এখানে
যদি এই নাৱৰীয়াজন নহ'লেহেঁতেন এই দুজন ব্যক্তি মৰিলেহেঁতেন সাইন্টিষ্ট হ'ব পাৰে বহু পইচা থাকিব পাৰে বহু ধন সম্পদ থাকিব পাৰে বহুত নলেজ থাকিব পাৰে বহুত জ্ঞানী ব্যক্তি হ'ব পাৰে কিন্তু ঈশ্বৰে যি মানুহক বৰদান দিলে ঈশ্বৰে যি মানুহক একোটা এক্সপিৰিয়েন্স দিলে অভিজ্ঞতা দিলে এইটো সবৰ বেলেগ বেলেগ মানুহ কেতিয়াও তুলনা নকৰিবা লোকৰ লগত কেতিয়াও তুলনা নকৰিবা মই হেতু নোৱাৰো ও লোকৰ হেনেকা আছে তেনেকা ঘৰ বনাইছে এনেকা গাড়ী আছে তেনেকা আছে আমি একো কৰিব পৰা নাই নো কমপ্লেইন্ট এবাউট ইয়োৰ লাইফ আপোনাৰ নিজৰ জীৱনৰ বিষয়ে কেতিয়া কমপ্লেইন নকৰিবা লোকৰ লগত কেতিয়াও তুলনা নকৰিবা যদি আপুনি তুলনা কৰিছে আজিৰে পৰা ষ্টপ ইয়োৰ কমপ্লেইন আপুনি বন্ধ কৰি দিয়ক ব্লেম কৰা বন্ধ কৰি দিয়ক ব্লেম কৰা বন্ধ কৰি দিয়ক আপোনাৰ যি অভিজ্ঞতা আছে যি জ্ঞান আছে যি এক্সপিৰিয়েন্স আছে ঈশ্বৰে যি বৰদান দিছে আপুনি এইমতে অনুকৰণ কৰক আৰু এইমতে জীৱন যাপন কৰক হালেলুয়া মই কৈছো আপোনাৰ যি জ্ঞান আছে বেলেগৰ তাত নাই আপোনাৰ যি জ্ঞান আছে মোৰ তাত নাই মোৰ ইয়াত নাই বেলেগ বেলেগ আপুনি যদি গান গাব জানে মই গিটাৰ বজাব জানো আপুনি যদি বাইক কাৰ চলাব জানে মই বাইক চলাব জানো ওইটা আপুনি বাইক চলা নাজানিব পাৰে সো মানুহ কেতিয়াও তুলনা নকৰিবা মানুহৰ ইচ্ছাৰ ওপৰত ড্ৰেছৰ ওপৰত মানুহ কোৱালিফাইডৰ ওপৰত মানুহ কেতিয়াও তুচ্ছ নকৰিবা মানুহ কেতিয়াও সৰু বুলি নাভাবিবা মই আৰু আপোনালোক আমি একোটা মানুহ হয় একমাত্ৰ ঈশ্বৰে আমাক সৰ্জন কৰিছে আমি সকলোকে অমানভাৱে চোৱা উচিত আমি অমানভাৱে চাব লাগে অমানভাৱে আমি মানুহক প্ৰেম কৰিব লাগে অমানভাৱে আমি মৰম স্নেহ কৰিব লাগে হালেলুয়া এইয়াই হ'ল আমাৰ বিবলিকেলি কিছুমান প্ৰিন্সিপালছ কিছুমান নীতি কিছুমান সিস্টেমছ এই যেতিয়া প্ৰিন্সিপাল এই যেতিয়া নিয়মবিলাক আমাৰ জীৱনত পালন কৰিম অমানভাৱে আমি মানুহক প্ৰেম কৰিবলৈ শিকোঁ অমানভাৱে মানুহক চাবৰ কাৰণে আমি শিকোঁ চাব আমাৰ জীৱন ঈশ্বৰে বহুত আশীৰ্বাদ কৰিব ঈশ্বৰৰ পৰা এইবিলাক আমি শিকিব লাগে কাৰণ যীশুখ্ৰীষ্টই কাকো পাৰ্চেলিটিজ নকৰে ঈশ্বৰৰ দৃষ্টিত কোনো পক্ষপাত নাই দুখীয়া ধনী নিজ সৰু ডাঙৰ কোনো বগা কলা কোনো কথা নাই হালেলুয়া ঈশ্বৰে সকলো মানৱ জাতিক প্ৰেম কৰে ঈশ্বৰে সকলো মানুহক প্ৰেম কৰে যি মানুহে আৰু বাইবেলত আমি যদি চাওঁ স্পেচিয়েলি এটা কথা লিখা আছে নিৰোগী মানুহৰ অখাম নাই বুলি কৈছে নিৰোগী মানুহৰ বেজৰ অখাম নাই না যাৰ বেমাৰ আছে তাৰ কাৰণে ডক্টৰ জৰুৰী আছে যাৰ বেমাৰ আছে তাৰ কাৰণে জ্ঞানী লাগে উইথ বেমাৰ নথকা মানুহ তাৰ কাৰণে ইনজেকশন নালাগে দবাই নালাগে ঔষধ নালাগে যাৰ বেমাৰ আছে তাৰ কাৰণে ঔষধ প্ৰয়োজন গতিকে যাৰ দুখীয়া যাৰ সমস্যা যাৰ সংকট যাৰ পৰিস্থিতি বেয়া আছে তাৰ কাৰণে ঈশ্বৰ প্ৰয়োজন আছে হালেলুয়া গতিকে প্ৰিয় মই কৈছো যদিও ওকে আপোনাৰ যদি আজি সমস্যা আছে আপোনাৰ যদি পৰিস্থিতি বেয়া আছে আপোনাৰ অংশত আছে আপোনাৰ বেমাৰ আছে ঈশ্বৰলৈ কাষ চাপ ঈশ্বৰে হিলিং কৰিব ঈশ্বৰে সুস্থ কৰিব ঈশ্বৰে আশীৰ্বাদ কৰিব ঈশ্বৰে দয়া কৰিব ঈশ্বৰৰ বিনে মানুহক বৰকা কৰি মানুহক আশা কৰি মানুহক ট্ৰাষ্ট কৰি একো জীৱনত একো নাপাব মানুহ দখা দিয়া হয় মানুহে দখা দিয়ে মানুহক গতিকে মানুহৰ প্ৰতিও বিশ্বাস ৰাখিব লাগে তাৰ ৰেফাৰেন্স অকলবিলাক কৰ্ম দক্ষতা কৰিবলগীয়া ভৱিষ্যতৰ কাম অতীতৰ অকলবিলাক সমস্যাবিলাক ঈশ্বৰৰ কাষত স্মৰণ কৰক ঈশ্বৰৰ কাষ চাপক তেতিয়া আপোনাৰ জীৱনত সফল হ'ব গতিকে আমি যদি সফল হ'বলৈ হ'লে আমি একমাত্ৰ ঈশ্বৰৰ ডাল কেতিয়াও গছৰ গুৰিৰ পৰা যদি ডালটো কাটি দিয়ে ডাল কেতিয়াও নিজে ফুল ফুলিব নোৱাৰে ফল ধৰিব নোৱাৰে ফাট গজিব নোৱাৰে হালেলুয়া জানে ৰাইট যদি ডালটো যদি গছৰ পৰা যদি ডালটো কাটি দিওঁ ডাল শুকাই যাব মানুহে জুই জ্বলাই দিব লাভ নহ'ব গতিকে আপোনাৰ জীৱনত যদি ফুল ফুলিবলৈ হ'লে ফল ধৰিবলৈ হ'লে ভাল এটা অভিজ্ঞতা ভাল এজন ব্যক্তি হ'ব বিচাৰে সফল ব্যক্তি হ'ব বিচাৰে ঈশ্বৰৰ লগত কাষ পাইছে ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰক যেনেকা ডালে ফুল ফুলিবলৈ হ'লে গছৰ গুৰিত লাগি থাকিব লাগিব গছৰ লগত ডালে লাগি থাকিব লাগিব যদি ফুল ফুলিবলৈ হ'লে ফল ধৰিবলৈ হ'লে ঠিক তেনেকা আমাৰ জীৱনতো যদি ভাল যদি এজন ব্যক্তি হ'ব বিচাৰিলে ভাল এজন মানুহ হ'ব বিচাৰিলে ভাল এজন ষ্টুডেণ্টছ ইয়া হাউচ ৱাইফ ইয়া হাজবেণ্ড হ'ব বিচাৰিলে ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক বহুত গভীৰ হ'ব লাগিব এই সম্পৰ্কখিনি আমি কেনেকৈ ৰাখিম আমি জানিলো যে আমি উন্নতি হ'বলৈ হ'লে ভাল হ'বলৈ হ'লে ঈশ্বৰৰ লগত সম্পৰ্ক ৰাখিব লাগিব সো সম্পৰ্কটো আমি কেনেকৈ ৰাখিম নম্বৰ 1 এটা সম্পৰ্ক ৰাখিবলৈ হ'লে ঈশ্বৰৰ লগত একো দিব নালাগে এটা বস্তু আপোনাৰ কাৰণে প্ৰয়োজন আছে ইয়োৰ হাৰ্ট আপোনাৰ হৃদয়ে ঈশ্বৰে বিচাৰে আপোনাৰ হৃদয়েৰে ঈশ্বৰক বিচৰাটো ঈশ্বৰে বিচাৰে নম্বৰ 2 আপুনি সম্পূৰ্ণ বিশ্বাসৰ প্ৰতি বিশ্বাসযোগ্য হৈ ঈশ্বৰক বিশ্বাস কৰিব লাগিব নম্বৰ 3 আপুনি প্ৰাৰ্থনাত সময় দিব লাগিব
প্ৰাৰ্থনাত কৰিব লাগিব। নাম্বাৰ 4 ঈশ্বৰৰ বাক্যত যি কোৱা আছে এই কিছুমান প্ৰিন্সিপাল অৰিয়গতিৰ নিচিনা যদি বিশ্বাস কৰি বাক্যত যদি চলে আপোনাৰ জীৱন উন্নতি সাধন হ'ব। এয়া হ'ল একতা সম্পৰ্ক ৰখাৰ এটা ৰাস্তা। গতিকে ভাল হ'বৰ কাৰণে আমি গছৰ গুৰিত লাগি থাকিব লাগিব আৰু লাগি থাকিবলৈ হ'লে আমি সম্পৰ্ক স্থাপন কৰিব লাগিব, গভীৰ সম্পৰ্ক স্থাপন কৰিব লাগিব। আমি সম্পৰ্কৰ যোগেদি মানুহে ইজনৰ প্ৰতি গোটেই সমস্যাবিলাক আমি শ্বেয়াৰ কৰিব পাৰে, আমি কৈ দিব পাৰে। অচিনাকি মানুহৰ লগত কেতিয়াও আমি মনৰ কথা ক'ব নোৱাৰে। গতিকে ঈশ্বৰ আমাৰ অচিনাকি নহয়। পূৰ্বপুৰুষৰ পৰা ঈশ্বৰ আমাৰ লগত আছে। পূৰ্বপুৰুষৰ পৰা ঈশ্বৰে আমাৰ কাৰণে নিজৰ জীৱন দিলে। পূৰ্বপুৰুষৰ পৰাই সকলো মানৱ জাতিৰ নিমিত্তে যীশুখ্ৰীষ্টই নিজৰ প্ৰাণ আহুতি দিলে। চ' আমি তাৰ লগত আমাৰ গভীৰ সম্পৰ্ক আছে। গতিকে ইউ কেন ডাইৰেক্টলি শ্বেয়াৰ নো, তাত কোনো এপ্লিকেশ্যন নাই, তাত কোনো ৰিকুৱেষ্ট নাই, তাত কোনো এপলজিছ নাই। আপুনি ডাইৰেক্ট ঈশ্বৰৰ কথা পাতিব পাৰে। যেনেকৈ আমি নিজৰ মা দেউতাবিলাকৰ লগত, বাবা মোক 2000 টকা লাগে, বাবা মোক এযোৰ কাপোৰ লাগে, আমি ডাইৰেক্ট নিজৰ মা বাপাৰ লগত আমি যেনেকৈ খোজোঁ। কেতিয়াও আমি নিজৰ মা বাপাৰ লগত এপ্লিকেশ্যন নিশিকাই, মৰমৰ পাপা মোক এযোৰ কাপোৰ লাগে, অনুগ্ৰহ কৰি সোনকালে দিয়ক বুলি আমি কেতিয়াও নিলিখোঁ, কেতিয়াও নোখোজোঁ। পাপাৰ লগত আমি ডাইৰেক্ট খোজোঁ, পাপা মোক এইটো লাগে, এইটো প্ৰয়োজন হয় মোৰ কাৰণে। চ' ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ যদি কিবা এটা সমস্যা আছে, কিবা এটা সংকট আছে, ইউ কেন ডাইৰেক্ট শ্বেয়াৰ উইথ গড, শ্বেয়াৰ টু গড। আপুনি ডাইৰেক্ট ঈশ্বৰক ক'ব পাৰে, আপুনি ডাইৰেক্ট ঈশ্বৰৰ এই বিষয়টো জনাব পাৰে। বিকজ ঈশ্বৰ অকল অনুতাই নহয়, ঈশ্বৰ কৰোঁতা ঈশ্বৰ। এইকাৰণে খোজা তেহে দিয়া হ'ব বুলি কৈছে। হালেলুয়া। গতিকে আমি একোটা ডাল হয়। গতিকে এই ডাল কেতিয়াও গুৰিতকৈ ডাল কেতিয়াও ডাঙৰ নহয়, গুৰিৰ পৰাই ডাল হয়। আৰু এটা কথা, যেতিয়া এই ডাল কাটি মেলি বেলেগৰ তাত লগাব, এই ডালৰ পৰাই ডাল ওলাব আৰু এই ডালে গুৰি হৈ যায়। চ' এইটো আমাৰ ছিষ্টেম আছে, আমাৰ পৰা আমি বনাব লাগিব। মই যেনেকৈ ঈশ্বৰক পালোঁ তেনেকৈ ময়ো বেলেগক ঈশ্বৰৰ শুভবাৰ্তাখিনি প্ৰচাৰ কৰিব লাগিব। অ'কে, চ' এয়াই আছিল আজিৰ স্পেচিয়েলি এটা সৰু এটা বাক্য। আপোনাৰ হৃদয়ত ৰাখিব, প্ৰাৰ্থনা কৰিব। আৰু সমস্যা পৰিস্থিতি বহুত বেয়া আছে। গতিকে পৰিস্থিতিৰ লগত চাই নিজৰ পৰম্পৰাগত ৰীতি নিবাস সংস্কৃতি সমাজক চাই আপোনালোকে যিটো পজিটিভ আছে এইখিনি গ্ৰহণ কৰি নেগেটিভখিনি হেৰি আপুনি আগবাঢ়ি যাব। সকলো ঈশ্বৰৰ আশীৰ্বাদ কৰক। ধন্যবাদ। থেংক ইউ।